evening everyone. Our News 420 channel বিশেষ সাক্ষাৎকাৰ অনুষ্ঠিত আপোনাক স্বাগতম জনাইছো। আমাৰ মাজত আজি এনেকুৱাজন ব্যক্তি আহি উপস্থিত হৈছে। আমাৰ মাজত আছে অসমৰ জনপ্ৰিয় নেতা গগৈ ছাৰ। আমি ছাৰক চিনি পাইছো। কেমেৰাখন ছাৰৰ ফালে দেখাই দিয়ক। নমস্কাৰ 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 নিউজ 420 চেনেল হয় ন নিউজ 420 চেনেললৈ মোক মাতিলা মই নথৈ আনন্দিত হৈছো মই ভাল পাইছো বুজিছা তোমালোকৰ ষ্টুডিঅ'টো মই ভাল পাইছো অলছো তোমাৰ এই সোফাখন বা কম সোফা ৰাখি জানিকে বহি দিলে সোমাই যায় বৰ আৰামদায়ক দেই মোৰ টোপনিহে ধৰিছে অলপ মই কম শুই দিওঁ বুজিছা অকণমান শুই লওঁ এই নখব ছাৰ আপুনি আমাৰ চেনেললৈ মাতি আনিছো আপুনি যদি শুই থাকে এই অসমবাসী যে আপুনি লাইভ চাই আছে আপুনি আকৌ তেনেকে আহি শুই থাকিলে হয় নেকি ছাৰ বাদ দিয়ে অসমবাসী ৰাজ্য আছে মোৰ অজৰ টোপনি ধৰিছে মই শুনে মোৰ ইমান ধুনীয়া চোকা এই কথা আপুনি নউঠক ছাৰ তুমি উঠিব দিলে মই উঠিম নেকি মই বৰ্তমান মই কি তুমি জানা নাজানা তুমি মাতিছা তুমি মোক কথা সোধা বুজিতে কথা নকব দে ছাৰ আপুনি যে আমাৰ চেনেললৈ আহিছে নিউজ 40 চেনেলহে কিবা এটা অসমবাসী ৰাইজক আপুনি জনাই দিয়ক আপোনাৰ মুখেদি that is also important matter that is also important matter যে মই নিউজ 420 হয় না বা বৰ ধুনীয়া চেনেল খুলিছা নিউজ 420 চেনেল ভাল পাইছা মই ভাল পাইছো মইতো কওঁ তোমাৰ নিউজ 420 চেনেলটো জাকত জিলিকা চেনেল হৈ পগা মই বিশেষকৈ মই ভাল পাইছো শিক্ষা বা মই অত বছৰ গাড়ীত থাকিলে এনেকুৱা চুপাই নাপালো হে অলছো মোকো এখন অৰ্ডাৰ দিব ক'ব মই কথালৈ আহোঁ অলছো নিউজ 420 চেনেলটো বৰ ধুনীয়া চেনেল বেছি দিন হোৱা নাই ন খোলা আল্টিমেট কমেডি আসাম চেনেলটো আন্দাজ চলা নাই জানো মই ভাল পাওঁ আপুনি গম পাইছে খবৰ আহে ছাৰ কেলে না কি আপুনি অসমৰ খবৰ আসামৰ খবৰ মই কেলে না দিল্লীৰ খবৰটো আছে দিল্লীটো মোৰ ঘৰ জেগা বুলি ক'ব পাৰোঁ মইতো মাহেকলৈকে দিল্লী গৈ থাকোঁ কাম বন নাই আমি এতিয়া অসমবাসী সু চিন্তা কৰে তেওঁলোকে আমাৰ কোনোবাই গাঁৱৰ চিন্তা কৰে কোনোবাই নগৰৰ চিন্তা কৰে চাহ আকৌ কোনোবাই আকৌ আপোনাৰ গোটেই দেশখনৰ কথা চিন্তা কৰে মই কৈছে মেক্সো জেক্সো ৰাখিবা তুমি এনেকে নহয় ষ্টুডিঅ' খুলিছা মেক্সো জেক্সো নাই ৰাখিবা কি ষ্টুডিঅ' খুলিছা মই বেয়া পাইছো ইমান মহে কামুৰিছে মই তেজো দিম এনেকে নহ'ব দে ৰক্তদান মহাদান ছাৰ আৰু কি কথা হ'ল বুলি মই ৰক্তদান দিম নেকি কি কথা ক'ব ছাৰ এতিয়া কোনোবাই সু চিন্তা কৰে কোনোবাই দেশখনৰ চিন্তা কৰে কোনোবাই আকৌ ছাৰ পৃথিৱীখনৰ চিন্তা কৰে আপুনি আপোনাৰ প্লেনিংটো কেলে কৰে মোৰ অলছো এটা প্লেনিং নাই দিয়া তুমি মোৰ প্লেনিং অলছো ডাঙৰ তুমি আগৰ পৰা দেখিছা না মই কমটি প্লেনিং কৰোঁ মই অলছো এবাৰ ভাবিছো তোমাৰ এবাৰ চন্দ্ৰলৈকে যাওঁ নেকি চন্দ্ৰ যাব ছাৰ মই ভাবিছো এবাৰ চন্দ্ৰলৈ যাওঁ প্লেনিংটো ভাল ছাৰ কাৰণ অসমত মানে বানপানী গোটেইখন বানপানী বানপানী বাবে আপুনি কিবা পদক্ষেপ ল'ব নি নিশ্চয় কিবা পদক্ষেপ বানপানী বুলি ক'ব গ'লে মই প্ৰথম পদক্ষেপটো ল'ম মই যেতিয়া চন্দ্ৰলৈ যাম চন্দ্ৰৰ পৰা আহোঁতে অসমৰ মানুহে মই ভাবিছো যে ওপৰত এখন ত্ৰিপাল দি দিম বুলি অসমবাসী ৰাইজ আমাৰ ইয়াত গগৈ ছাৰ আমাৰ মাজত বসে গগৈ ছাৰ কৈছে তেওঁ গোটেই চন্দ্ৰলৈ যে যাব চন্দ্ৰৰ পৰা তেওঁ এখন ত্ৰিপাল আনি গোটেই পৃথিৱীখন ঢাকি দিব যাৰ ফলত পৃথিৱীৰ কোনো ধৰণৰ বানপানীৰ সন্মুখীন গলীয়া নহয় অসমবাসী ৰাইজৰ পৰা খুব খবৰ এটা আমাৰ গগৈ ছাৰ ত্ৰিপাল পাই দিব ধন্যবাদ গগৈ ছাৰ মই ভাল চিন্তা কৰোঁ এতিয়া তুমি চোৱা এতিয়া তুমি ইফালে যাবা বানপানী সিফালে যাবা বানপানী হা তুমি যোনফালে যোৱা বানপানী হৈছে বানপানী গতিকে মই ভাবিছো এখন ত্ৰিপাল লৈ দিওঁ বৰষুণৰ পানীখিনি ওপৰতে থাকি যাগে most talented boy মই ভাল পাই লাইক ইট আপুনি যে গাড়ীত যিটো যোৱাবাৰ আপোনাৰ শোচনীয় যিটো অৱস্থা হৈছে কিন্তু ছাৰ দুখ পাইছো আমি আপোনাৰ আগন্তুক কিবা প্লেনিং আছে নেকি নাই অলছো তেনেকুৱা প্লেনিং আছে কিন্তু তোমালোকৰ মিডিয়া আগত ক'ব নোৱাৰি নহয় কৈ দিবা নহয় বেয়া তোমাৰ মানে আমাৰ যিটো সাক্ষাৎ আপোনাৰ মনৰ কথা আমি জানিবলৈ আপোনাক মাতি আনিছো আপুনি এতিয়া আগন্তুক প্লেনিংটো আমাক এতিয়া নাই মই 15 বছৰ মোৰ চৰকাৰ আছিল মই ভালে পাইছো আৰু যদি অসমৰ ৰাইজে মোক বিচাৰে যদি আকৌ মোক অসমৰ ৰাইজে বিচাৰে মই আকৌ আহিবলৈ ৰাজি আছো কিন্তু মই তোমাৰ মানে ক'ব নোৱাৰো আপোনাৰ এতিয়া বয়স হৈছে
আগন্তুক আপুনি ইলেকশ্যন যদি জিকে কিবা কাৰণে আকৌ আপুনি গাড়ীত বহা আশা আছে আৰু কি কয় বয়স হলে কিডাল হ'ল মন বয়স হোৱাৰ লগত কথা নাই ন মানুহৰ মনটোৱে মন কৰিলে চোন বাকৰি মাটিটো ধনে হৈ যায় গতিকে মই যদি আকৌ গাড়ী পাওঁ আকৌ বহি মইছো আপুনি মানে আগন্তুক কিবা উন্নতিৰ কাৰণে কিবা ধৰণৰ প্লেনিং কৰি থৈছে নেকি মই ভাবিছো আসামত তোমাৰ মই প্ৰথমতে ক'ব গ'লে আসামত তোমাৰ এতিয়া যিমানবোৰ ৰেল লাইন আছে মই চব ভাঙিছো ভাঙি পেলাই তাত এৰোপ্লেন লাইন বনাই দিম মানে এৰোপ্লেনখন এনেকুৱা হ'ব তোমাৰ ৰেলৰ চকা লগাই দি ফুৱাই গৈ থাকিব বুজিছে নে আকাশেদি যাব নে এতিয়া বৰষুণৰ বতৰ যাব মেঘ থাকে খুন্দা মাৰি পেলাই কিমান ক'ৰবাত মৰিছে টাৱাঙত মৰিছে নে ক'ৰবাত মৰিছে সিদিনাখন দুটা দুৰ্ঘটনা নিউজতে দিছিলো মই দেখা পাইছিলো গতিকে এৰোপ্লেন লগাই দিম ভাল আপুনি শুনিছিলো আপুনি মানে সৰুতে বৰ সাহসী আছিলে ছাৰ মই বহুত সাহসী আছিলো কাহিনী তাৰ আৰু ব্ৰহ্মপুত্ৰ দেখিছা বা ব্ৰহ্মপুত্ৰ মই ইবুৱে দুমাইটো সিফালে ওলাই যাওঁ নহয় আৰু কি কথা কোৱা মই সপোনৰ কথা কৈ আছো সপোন মই ব্ৰহ্মপুত্ৰ ইফালে ডুব মাৰি দিওঁ সিফালে ওলাই যাওঁ নহয় বহুত সাহসী আছিলো ছাৰ শুনিছিলো সৰুতে বোলে আপুনি অলপ আৰু দুষ্টও আছিলে এইবোৰ কথা তুমি মিডিয়া আগত নকবা আহি লালিছে কি কথা কোৱা তুমি আছিলো মই আগতে বুজিছা আগতে মই মা কাণৰ ফুলি বা চুৰ কৰিলে গুচি গৈছিলো নহয় কাণৰ পৰা খুলি লৈ গৈছো সপোনতে আপুনি যে কলেজ লাইফত বিষয়টো অলপ ক'ব পাৰে আমাক কলেজ পাওঁ কেলে নহয় মইতো জমনি কওঁ আমাৰ স্বাস্থ্য পক্ষে মই কওঁ হাঁহি থাকিব লাগে নিজেও হাঁহিব লাগে আনকো হাঁহিব লাগে ভাল আছে কলেজ লাইফ বহুত আপুনি কোনোবা ছোৱালী ওলাইছে কি কথা কয় বাবা একো মই দূৰত থাকো দেই তেনেকুৱা নাছিলে এনে মোৰ ভাগ্য মই হিচাপ ভাগ্যৱতী মালতী লালতী লেলাৱতী পাহৰি বুজিছা ইমান মনত নাই কথাটো বয়সো হৈছে বুজিছা মই এনজয় কৰিব লাগে মইতো কওঁ আজিকালি ডেকা যেনেকে এনজয় কৰে আমাৰ দিনতো তেনেকুৱা নাছিলে আমাৰ দিনত মই এনজয় বুলি ক'ব গ'লে তোমাৰ খাম কেলে নাখাম তোমাৰহে কান্দক জ্ঞান তুমি ভাল লাগে আশীৰ্বাদ কৰিছে তুমি আগুৱাই যোৱা অন্য হলে এশটা ল'ৰা ছোৱালী হ'ব যা তোমাৰ পানীখিনি কিবা বিষাক্ত নিচিনা লাগিছে সেইকাৰণে ভাল লাগিছে বিশুদ্ধ মই ক'লো বিষাক্ত ধন্যবাদ ছাৰ আমাৰ এতিয়া সময় পুনৰ লগ পোৱা প্ৰতিশ্ৰুতি আজি আহিছো কিন্তু যোৱাৰ আগতে আমাৰ এই যিটো আল্টিমেট কমিটি অফ আছাম সেইটো বিষয়ে অলপ মানে লাইক কেলে নকওঁ মই কমটো that is also important মিলাকে আল্টিমেট কমিটি আছাম চেনেলটো খুব ভাল চেনেল না আল্টিমেট কমিটি অফ আছাম ন মই ভাল চেনেল বুজিছে না যিকেইটা ভিডিঅ' দিছে মই ভাবিছো ভালেই হৈছে মই চাই দুটা ভাল হৈছে আৰু মই কওঁ সুস্থ থাকা চাই থাকা আৰু হাঁহি থাকা আল্টিমেট কমিটি আছাম চাই পেলাই নহয় নমস্কাৰ আজি লৈ আহিছিলো